সেইটোৱে ক'ব বিচাৰো। চৰকাৰক আহ্বান জনাব নেকি যে জুবিন ক্ষেত্ৰখন সোনকালে এইটোতো সহায় লাগিব, কাৰণ তেওঁলোকৰো পাৰ্মিশ্যনৰ কিছুমান ক্ষেত্ৰত আমি নোৱাৰোঁ, পাব্লিকে তেওঁলোকে দিবই লাগিব, সেইখিনি সহযোগিতা কৰক। কিন্তু টকা পইচাৰ ক্ষেত্ৰত আমি মানে পাব্লিকে যথেষ্ট। যদি তেওঁলোকে দিব নিবিচাৰে, কিন্তু পাৰ্মিশ্যনখিনি দিয়ক আমাক, কেনেকৈ কি কৰিব লাগে, কেনেকৈ সেয়া কৰিব লাগে, সেইখিনি লাগে আমাক। আৰু জুবিন দা সদায় ৰজাই হৈ থাকিব, তেওঁৰ ওপৰত কোনো উঠিব নোৱাৰে। তেওঁ আমাৰ ৰজা, অসমৰ ৰজা। আমি জানো আমাৰ নতুন প্ৰজন্ম, তাৰ যিমান জেনেৰেশ্যন আহি যাব সকলোকে মই সেইটোকে ক'বলৈ দিম। আজি মোৰ ছোৱালী আছে, মোৰ ছোৱালীৰ ছোৱালী যেতিয়া হ'ব তেওঁ হ'ব। জুবিন ক্ষেত্ৰখন কেনেকুৱাকে বনাব লাগে আপোনাৰ মতে? যেনেকুৱা বিচাৰিছিলে, যেন এটা সাংস্কৃতিক পৰিৱেশ এটা হওক, তেওঁ যেনেকুৱা এটা প্ৰকৃতি বিচাৰিছিলে, প্ৰকৃতিৰ মাজত থাকক, প্ৰেমী থাকক, কিন্তু শ্ব' অফ নহয়, যেন ডিজাইন কৰি সেয়া নহয়, মানে নেচাৰেল এটা বিচাৰোঁ আমি। তেওঁ যেনেকৈ ভাল পাইছিলে, গছৰ তলত, চৰাইৰ মাজত, জন্তুৰ মাজত, সেনেকৈ আমি বিচাৰোঁ। আৰু জুবিন দাৰ কোনটো গান আপোনাক আজি বৰকৈ মনত পৰিছে বা কোনটো? মায়াবিনী। মোৰ অনামিকা। মায়াবিনী। দাদা জুবিন দাক